তা রক্ত ওই বেটা rato enak kan bro mare mare এই সিগারেট দে চলা বস সিগারেট তো ভালো লাগিছে না এত শাশুত এত ধরে হওয়া পারলে আমিও কি বিন্দাস থাকে এনে থেই এত গুন্ডা ফিলিবাল হলেও শাশুন কি পাওয়ার এন্ডর কি এটা হেৰি দমত থাকে এনকে বিন্দাস হেৰি কৰি থাকে ঠিক এতৰ লগত হেৰি নতুন নিজৰে সন্মান যাব সমাজত সন্মান নহ'ব আৰু তোৰ বহুত বিপদ আহিব বুজিছে পাইছা না সেইটো বুজি পাইছা না তই বিপদ বহুত আহিব গতিকে এতগিলা হান মাত এতৰ লগত থাকিলে আমাৰ একো প্ৰব্লেমে নহ'ব এই জৌ এগিলা হান নালকে এই থাকক যেনেকৈ থাকে মই সিহঁতৰ ঘৰত যাম আৰু সিহঁতক লগ ধৰিম পাৱাৰ দাদা মই তোমালোকৰ গেঙত মানে থাকিব খুজিছিলোঁ তোমালোকৰ ষ্টাইলটো বহুত ভাল লাগছে কি আমাৰ গেঙত যে নিবি তই ভাল লাগছে তোমালোকৰ বনাই দিম তো আহি যা আমাৰ লগত এই পাৰ্টনাৰ নতুন ভালকে বনাই ল'বি বছ অলপ এইফালে বছ ইমানে চলটো মোক আপোনাৰ মাছিল পাৰ্কত আঁকা ধাৰত কাৰণ কিবা এটা শিক্ষা এটা দিব লাগিব হয় নেকি হ'ব দে মই কৰিম ব'ল এতিয়া হ'বনে মাছ থাকিলে আপোনালোকৰ তাত থাকিব সি বনাই দিব চব দস্তি হাত মিলা ইয়া আছো আছে না তই তুমি দেওয়া পইচা মোক পইচা নহয় কি আছো তুমি ইয়াতে কি চাব লাগব ৰবা পইচা দি যাও দোকানত এই 10 টকা দিছিল এনে নকৰবা কিন্তু দোকানত আজিৰ পৰা এনেকুৱা এই আৰু কৈছি ই মানে বাৰবাৰ ফোন কৰি আছে
আৰু কৈছে ৰখ মই ফোনটো ধৰি লওঁ দে হেল্ল' হেল্ল' বিকাশ তই কিয় ফোন কাটি আছ এই নহ'লে মই কিবা বিজি আছোঁ ৰ সেইকাৰণে কাটি আছোঁ ক'ত তই কি বিজি আছ এনেকৈ বিজি ইমান দিন বিজি হা এই তোক লগ ধৰিম দিয়া পিছত মই এতিয়া মই বিজি আছোঁ আৰে ভাই মই বিচাৰি আছোঁ বুজিছনে দে 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 হ'ব দে 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 ঠিক আছে হেই কাটিলে নাই দাদা মানে এনে আৰু হেৰি হৈ গৈছে হৈ গৈছে এনে আৰু লাগি গৈছে মানে কি লাগি গৈছে কেনেকা লাগে মই খেলি আছিলো কি খেলা এনে খেলি আছিলো সেইকাৰণে লাগি গৈছে বেয়া নাপাবা আৰু চৰি কি চৰি কি চৰি এই কাক মাৰছো তই চৰি কৈছি না নাই হা চৰি চৰি কৈছি না নাই হা চৰি কৈছি না হা চৰি কৈছি না হা চৰি কৈছি না হা চৰি কৈছি না চৰি কৈছি না নাই হা চৰি কৈছি না চৰি কৈছে না আজিবাৰ এনেকৈ লেভেল নেট দি গৈছে খেলি আছিলো অকল ঐ বিকাশ শুনচোন তই এইফালে কি ক এইফালে শুনচোন তই কচোন তই আৰে শুন না কি এইবোৰ চুলিৰ লগত তই কিয় আছা এই তই কি ৰে তই থাক না তই তেতিয়া গম পাবি তোৰ লগত কিমান দম আছে আৰু চবকে মাৰি পেলাব পাৰে ইচ্ছা কৰিলে তই থাক কিমান পাৱাৰ ইহঁতৰ হাতত তই জান চা এইবোৰ ভুল নকৰিবি ইহঁতৰ লগত থাকিলে এদিন তোৰ বহুত ডাঙৰ বিপদত পৰিব এই তই একো নাজান ৰে তই যা আৰে ভাত তই বুজ না বিপদত তই যা পৰিব তই পাৰা যা তই যা তই বিলাক নাজান একোৱে নাজান তই ভাই তই তই লগত সৰুৰ পৰা আছে সেইকাৰণে কৈছো শুন তই ইহঁতৰ লগত থাকিলে কেনেকুৱা এটা পাৱাৰত থাকিবি তই নাজানই ইহঁতৰ লগত থাকিলে কোনে একো কৰিব নোৱাৰে ঠিক আছে তোৰ মনৰ ভাৱ এতিয়া চেঞ্জ নহয় মই জানো যেতিয়া বিপদত পৰিবি তেতিয়াই গম পাবি হ'ব যা 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 পূৰ্বি যাবি যা যা ঠিক আছে ঠিক আছে কেনেকে লেভেল দিছে ৰখ এইটো লচোন কে লেভেল দিছে তই কে লেভেল দিছে তই কে লেভেল দিছে এই দেখবি দে কে লেভেল দিছে কে লেভেল দিছে এই ৰ এখানে তই মোক লগত তাৰ লগত লগ হৈ মোক মাৰছিলি না ভাই উঠ ই মোক দোষ আজি এতিয়া আমি তোক ভুলাই দি আছো কেনে লাগিল জনাব এইটো ভিডিঅ' আমি বন্ধুত্বৰ ওপৰত বনাইছিলোঁ আৰু এই ভিডিঅ'টোত আমি ইয়াকে বুজাব বিচাৰিছোঁ যে এজন প্ৰকৃত বন্ধু কেনে প্ৰকৃত বন্ধু আৰু দুদিনীয়া বন্ধুৰ মাজত পাৰ্থক্য কি আমি এই ভিডিঅ'টোৰ দ্বাৰা বুজাব খুজিছোঁ দুদিনীয়া এজন চিনাকিৰ কাৰণে নিজৰ
সৰুৰ পৰা থকা বন্ধুটোক কেতিয়াও এৰি নাযাব আৰু ফ্ৰেণ্ডছ ভিডিঅ'টো কেনে লাগিল তলত কমেণ্ট কৰিব আৰু লাইক কৰিব আৰু এইখিনিত থকা আমাৰ চিম্বলৰ ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ বাই বাই বাই